মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বহাগ বিহুৰ বিষয়ে সৰু ৰচনা এটি পঢ়িম। তেন্তে ব'লা আৰম্ভ কৰোঁ। 1. বিহু অসমৰ জাতীয় উৎসৱ। বিহু তিনিটা, তাৰে এটা হ'ল বহাগ বিহু। 2. চ'ত মাহৰ সংক্ৰান্তিৰ দিনা বহাগ বিহু পালন কৰা হয়। 3. বহাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। 4. বহাগ বিহু চ'তৰ শেষ দিনাৰ পৰা আৰম্ভ হৈ বহাগ মাহৰ 6 তাৰিখলৈ অৰ্থাৎ মুঠ 7 দিন ধৰি চলে। 5. বহাগ বিহুত সকলোৱে মিলি একেলগে হুঁচৰি, বিহুগীত, বিহু নৃত্য আদি প্ৰদৰ্শন কৰে বাবে এই বিহুক ৰঙালী বিহু বোলা হয়। 6. বহাগ বিহুৰ 7টা দিনক বিভিন্ন নামেৰে জনা যায়। 7. বিহুৰ প্ৰথম দিনা গৰু বিহু, দ্বিতীয় দিনা মানুহ বিহু, তৃতীয় দিনা গোসাই বিহু, চতুৰ্থ দিনা তাঁতৰ বিহু, পঞ্চম দিনা নাঙলৰ বিহু, ষষ্ঠ দিনা জীয়ৰী বা চেনেহী বিহু আৰু সপ্তম দিনা চেৰা বিহু। 8. বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহু। গৰু বিহুৰ দিনা গৰুক মাহ হালধি লগাই ওচৰৰ নৈ, বিল আদিলৈ নি লাও বেঙেনাৰ টুকুৰা গালৈ দলিয়াই গৰুক গা ধুওৱা হয়। 9. বহাগ বিহুৰ দ্বিতীয় দিনা মানুহ বিহু, লগতে সেইদিনা অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয়। 10. বহাগ বিহুত সকলোৱে নূতন কাপোৰ লয় আৰু সৰুৱে ডাঙৰক বিহুৱান দিয়ে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।